মোৰ লগৰজনে মানে চাকৰি পাইছে, পুলিচত চাকৰি কৰি থাকে, ভাল বিয়া বাৰু কৰে, ভাল ছেটেলমেণ্ট হৈছে। আপোনাৰো কোনোবা হৈছে, আপোনাৰ লগৰ বা ল'ৰা বা ছোৱালী ভাল এটা পজিশ্যন পাইছে বা ভাল চাকৰি এটা কৰি আছে, আপুনি পাৰা নাই কাৰণ আপোনাৰ সপোনেই নাই। সপোন দেখিব লাগে কিন্তু শুই নহয়। বিচনাত শুই থাকিলে সেইটো সপোন সঁচা হৈ নাযায়। সপোন চকু মেলি দেখাটোহে আচল সপোন। চকু মেলি লক্ষ্য স্থিৰ কৰি সপোন দেখিব লাগে। যে এবাৰ বিফল হ'লে সকলো শেষ হৈ নাযায়। এভৰিথিং ফেল দিছ ৱাৰ। গতিকে জীৱন নামৰ এই যুদ্ধখনত প্ৰত্যেকেই বিফল হয়, এবাৰ নহয় এবাৰ, প্ৰত্যেকেই হয়। বাট ইউ উইল ট্ৰাই টু আণ্ডাৰষ্টেণ্ড অফ অ'ন চেল্ফ। নিজক বুজাবলৈ চেষ্টা কৰিব লাগে যে মই কিয় বিফল হৈ আছোঁ। বিফল হোৱাৰ বিভিন্ন কাৰণ থাকে। আপুনি বেছিক কনচেপ্ট যিটো বিষয়ত আপুনি বিজনেছেই হওক, আপুনি চাকৰিয়ে নহওক, আমি দুবাৰ তিনিবাৰ পৰীক্ষা বা আপুনি দি আছে, এক্সাম দি আছে বা বিজনেছ কৰি আছে, আপুনি বিফল হৈ আছে বা লছ হৈ আছে। বাট আপুনি লছ হৈ আছে কিন্তু আপুনি সেই দুখ মনে বহি থাকে আপুনি ঘৰত, যে আপুনি চিন্তাত থাকে। আচলতে তাৰ চল্ভ সেই প্ৰব্লেমটো আচলতে কিয় হৈ আছে, যে আপুনি লছ বা আপুনি বিফল কিয় হৈ আছে, তাৰ এইটো চলিউশ্যনত আপুনি গুৰুত্ব নেদে। চ' যদি আপুনি মই বিফল হৈ আছোঁ, আপুনি গুৰুত্ব দিব লাগিব। আপুনি কিবা এটা এৰি আছে, আপুনি কনচেপ্ট কিবা এটাতো ক্লিয়াৰ হোৱা নাই, যাৰ কাৰণে আপুনি বিফল হৈ আছে, যাৰ কাৰণে আপুনি অসফল হৈ আছে, যাৰ কাৰণে বিজনেছ বা বেপাৰ এখনত আপোনাৰ লছ হৈ আছে। গতিকে আমি সদায় ট্ৰাই কৰিব লাগে। বিফল হ'লেই আমি ভাঙি পৰিব নালাগে। মনটো সদায় এটা শক্তি দি ৰাখক। বিফলটো হ'মেই, জীৱনটো এই বিফল আৰু সফল। কেতিয়াবা দুখ আহিব জীৱনত, নভবাকৈ কেতিয়াবা দুখ আহে, নভবাকৈ কেতিয়াবা সুখ আহে। গতিকে জীৱনটো এনেকুৱাই। গতিকে বিফল হ'লেই আপোনালোকে হাৰি নাযাব। কিবা এটা এৰি আহিছে, কিবা এটা কনচেপ্ট আপোনাৰ ক্লিয়াৰ হোৱা নাই, আপুনি কিবা এটা ডাঙৰ বস্তু এৰিছে বাৰে বাৰে, যাৰ কাৰণে আপুনি নিজক বুজাওক, নিজক মানে আপুনি নিজক ৰিভিউ কৰক। আপুনি অতীতক অলপমান এৰি অহা টাইমখিনি, যে সময়খিনিত আপুনি কি এৰিলে, কিবা এটা ডাঙৰ বস্তু এৰিছে, যাৰ কাৰণে আপুনিও বিফল হৈ আছে, মই বিফল হৈ আছোঁ। চ' আমি ট্ৰাই কৰিব লাগিব, আমি চেষ্টা কৰিব লাগিব, ভুল ক'ত হৈছে মোৰ, যাৰ কাৰণে মই আজি সফল হ'ব পৰা নাই। বা পৰীক্ষাত থাৰ্ড ডিভিজন পালে আপোনাৰ জীৱনটো শেষ হৈ নাযায়। যদি আপুনি ভাবে, মনটোক যদি বুজাব পাৰে, সেই থাৰ্ড ডিভিজনেদি আপুনি আপোনাৰ লগ বন্ধু যিকেইটাই আপোনাৰ লগৰকেইটাই টপ কৰিছে, তাতকৈ ভাল ৰিজাল্ট কৰিব পৰা আপোনাৰ কেপাচিটি আপোনাৰ ব্ৰেইনত আছে। গতিকে ব্ৰেইনটোক ইমেজিনেশ্যন কৰিব শিকক। বহি নাথাকব। কিবা বিফল হৈছোঁ, কিহত বিফল হৈছোঁ তাক আমি জানিবলৈ চেষ্টা কৰা উচিত। কিবাটো এটা হৈ আছে গণ্ডগোল, যাৰ কাৰণে মই বিফল, সমস্যাত ভুগি আছোঁ। তাক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িব লাগিব। হাতে হাত ধৰি বহি থাকিলে সমস্যা সমাধান হৈ নাযায়। গতিকে দিনটো মাংস ভাত খালেও দিন পাৰ হয়, দালি ভাত খালেও পাৰ হয়। এটা গৰীববোৰ যেনেকুৱাকৈ সুদা ভাত খাই দিনটো পাৰ হয়, কোনোবাই মাছ মাংস খাই সেই একেদিনেই পাৰ হয়, একে ঘণ্টা না টাইম সলাব পাৰিছে, কোনোবাই হ'ব পাৰিছে। গতিকে বিফল হ'লেই সকলো শেষ হৈ নাযায়। মই বাৰে বাৰে কওঁ আৰু সদায় কৈ থাকিম, কিবা এটাতো এৰিছে আপুনি জীৱনত, কিবা এটা ভুল হৈ আছে, যাৰ কাৰণে আপুনি অসফল হৈ আছে। ষ্ট্ৰাগলটো কম হৈছে, নাইবা আপুনি কিবা এটা ছাবজেক্ট আপুনি গুৰুত্ব দিয়া নাই, বা কিবা এটা টপিকৰ ওপৰত আপুনি ভালকৈ আণ্ডাৰষ্টেণ্ডিং হোৱা নাই, বুজাবুজি হোৱা নাই। চ' তাৰ কাৰণেই আমি জীৱনত বিফল হৈ থাকোঁ। গতিকে বিফল মানে জীৱনটো হেৰাই যোৱাটো নুবুজায়। বিফল মানে হ'ল সফলতাৰ, যাৰ সপোন আছে সেয়েহে বিফল হয়। আপুনি নিজক এবাৰ মাত্ৰ বুজাই ল'ব যে মোৰ সপোন আছে কাৰণে মই বিফল হৈ আছোঁ। যিমান বিফল হ'ম, আপোনাৰ এক্সপিৰিয়েঞ্চ আপুনি তাতছে ভাল এটা ফল দেখুৱাব পাৰিব। চ' গাইজ, সদায় এনেকুৱাই ভিডিঅ' বনাই থাকিম মই। যদি বাৰু ভাল লাগে কমেণ্ট কৰিব, যদি বেয়াও লাগে তথাপিও কমেণ্ট কৰিব যে তুমি একো কৰিব পৰা নাই, তুমি বেলেগক মানে জ্ঞান দি ফুৰা। গতিকে সেইবিলাক কথাত মোৰ গুৰুত্ব নাই। গতিকে সেইবিলাক মই গুৰুত্ব নিদিওঁ বেলেগৰ কথাত। গতিকে মই নিজে যি ভাল লাগে মই সেইটোৱে কৰি যাওঁ। মোৰ জীৱনত যি খাবলৈ মন যায়, প্ৰত্যেকে এনেকুৱা কৰা উচিত। নিজৰ যি ভাল লাগে, বেলেগে কথা কয় আপোনাক ডিম'টিভেট কৰিব, সেইবিলাক কথাৰ প্ৰতি সদায় আওকাণ কৰি থাকিব। যাই যি কৈ থাকক, কিন্তু আপোনাৰ লক্ষ্যটো সদায় ফ'কাছ, যিটো বস্তুত ফ'কাছ কৰি আছে সেইটো নেৰিব। আৰু চকু দুটা সদায়
এনেকৈ মেলি পেলাই সপোন দেখিব, এনেকৈ ঘুমাই নহয়, ঘুমাই নাথাকিব। ঘুমাই দেখা সপোনৰ মূল্য নাই। এই জাগি দেখা সপোনটোহে আপোনাৰ প্ৰকৃত সপোন, প্ৰকৃত জীৱন। ধন্যবাদ।